নমস্কাৰ জুটিকেছনৰ অন্যটা ভিডিঅ'লৈ মই কৰবি আপোনালোক সকলোকে স্বাগতম জনাইছো মই আজি কেজমান ধুনীয়া ধুনীয়া কাপোৰৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছো আশা কৰিছো আপোনালোকে চাই ভাল পাব বুলি আৰু আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব চেনেলটো লাইক কমেন্ট আৰু শেয়াৰ কৰিব এজুৰ সেমিননি কাপোৰৰ এখন হৈছে চাদৰখন এখন চাদৰখন আৰু এইটো হ'ব আসলটো এনেদৰে ইয়াত গছ বুটা কৰা থাকিব এইখন আৰু চাদৰখনৰ মাজত এনেদৰে বুটা কৰা থাকিব আৰু এইকেইটা হ'ব কাপোৰজোৰৰ সাইড পাৰি বিৰাতে ধুনীয়া কাপোৰজোৰ আৰু মেখেলাখন হ'ব এইখন হ'ব মেখেলাখন ইয়া প্ৰাইস হৈছে 3100 rupees আৰু ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব এবাৰ দেখাইছো এইখন হ'ব মেখেলাখন মেখেলাখন ওপৰলৈকে বুটা কৰা আছে ইয়া দেখা পাইছেনে এইখন আৰু ইয়া সাইড পাৰি কেইটা হ'ব এইকেইটা সাইড পাৰি থাকিব আৰু লগতে ব্লাউজ পিস থাকিব এটো হল সাইড পাৰি কেনেকুৱা লাগিছে জনাব আৰু ইয়াৰ প্ৰাইস হৈছে 3100 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এবাৰ দেখাইছো অৰেঞ্জ কালাৰ এজু মই আগৰ যে দেখাই যোৱাৰ দৰে একে কালাৰটো বেলেগ এখন হৈছে ইয়াৰ চাদৰখন আৰু এইকেইটা হ'ব ইয়াৰ পটাকেটা আৰু এখন হ'ব মেখেলাখন ইয়াৰো একে হয় প্ৰাইস 3100 এখন হ'ব মেখেলাখন আৰু এইকেইটা হল ইয়াৰ সাইড পাৰি ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু এইখন হল চাদৰখন এবাৰ দেখাইছো এই যে অৰেঞ্জ কালাৰৰ গ্ৰীন কালাৰ আৰু কলা সূতাৰ বুটা কৰা আছে এইটো দেখিছানে কিমান ধুনীয়া কাপোৰযোৰ আৰু ইয়াৰ মেখেলাখন এইখন হ'ব মেখেলাখন আৰু এইকেইটা হ'ব সাইড পাৰি ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব নেক্সট মই আৰু এজোৰ দেখাইছো এইজোৰ ননি হয় এইজোৰ কমলা ৰঙৰ সূতাৰ ফুল বস্তা আছে আৰু মাজত এনেদৰে গাড়ী দিয়া থাকিব এইখন হৈছে চাদৰখন আৰু এইখন হ'ব ইয়াৰ মেখেলাখনো যথেষ্ট ওপৰলৈকে বুটা কৰা থাকিব এইখন মেখেলাখন আৰু এইকেইটা হ'ব সাইড পাৰি ভাল লাগিলে স্ক্ৰিনশ্বট লৈ যোগাযোগ কৰিব আৰু ইয়াৰ আৰু এটা কালাৰ আছে এটো বেঙুনীয়া ৰঙত আছে এইজোৰ আৰু ইয়াৰ প্ৰাইস সেম হয় 3200 ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ যোগাযোগ কৰিব আৰু এবাৰ মই আৰু ডাইটছৰ দুজোৰ কাপোৰ দেখা ভিডিওটো সামৰণি মাৰিম এইজোৰ পিংক কালাৰত আছে পিংক কালাৰত কপাৰ গুণা আৰু গ্ৰীন কালাৰৰ এনেদৰে বুটা বস্তা থাকিব এখন গছ বুটা কৰা থাকিব মাজত এনেদৰে এখন হৈছে চাদৰখন আৰু এইকেইটা হ'ব সাইড পাৰি আৰু মেখেলাখন হ'ব এইখন হ'ব মেখেলাখন মই অলপ ওচৰৰ পৰা দেখাই দিছো এইখন মেখেলাখন আপোনালোকে ধুনীয়াকৈ ৰেডি কৰি একদম পাৰ্টিত পিন্ধি যাব পাৰিব আৰু এজোৰ দেখাইছো সৰি ইয়া ব্লাউজ পিসটো মই দেখাব থাকি গৈছিল ব্লাউজ পিসটো সিম্পল হ'ব এনেদৰে হাতত এটা পাৰি থাকিব এইটো হ'ব ব্লাউজ পিস এইজোৰ হোৱাইট কালাৰত আছে ইয়াতো ৰেড আৰু কপাৰ গুণাৰে ফুল কৰা থাকিব এইখন হল চাদৰখন ইয়াৰ প্ৰাইসটো হৈছে 6500 ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট ল'ব আৰু এইখন হ'ব মেখেলাখন মই ওচৰৰ পৰা দেখাই দিছো কাপোৰটো একদম হেভি হয় বিৰাট ধুনীয়া এইখন মেখেলাখন আৰু এইকেইটা হ'ব সাইড পাৰি আৰু ব্লাউজ পিসটো থাকিব এনেদৰে ইয়াৰ প্ৰাইস হৈছে 6500 ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব আৰু ভিডিওটো কেনেকুৱা পালে এটা কমেন্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰিলো নমস্কাৰ